আজি এই সুজিত নাৰ্জাৰী অডিটৰিয়ামত আমাৰ শুক্লাই চেৰপাং অঞ্চলৰ জ্যেষ্ঠসকল, প্ৰাক্তন আৰু বৰ্তমানৰ আমাৰ শিক্ষাগুৰুসকল, বুদ্ধিজীৱীসকল আৰু সচেতন ব্যক্তিসকলৰ লগত ভাৱ বিনিময় কৰা এই কাৰ্যসূচীত উপস্থিত আমাৰ অসমৰ মন্ত্ৰী উদ্ধৱ বৰা ডাঙৰীয়া, আজিৰ এই অনুষ্ঠুতীয়া আলোচনীত উপস্থিত আমাৰ ৰিটায়াৰ্ড হেডমাষ্টাৰ উত্তৰ ভিয়েটনাম হাইস্কুলৰ আমাৰ বৰেণ্য দৈমাৰী ডাঙৰীয়া, এই সভাত উপস্থিত আমাৰ মানিক কুমাৰ ডাঙৰীয়া, এই সভাত উপস্থিত বসুধৰ নাথ ডাঙৰীয়া, তৰুণী চন্দ্ৰ ব্ৰহ্ম ডাঙৰীয়া, তুলসীৰাম বড়ো ডাঙৰীয়া, লগতে আমাৰ এই সভাতে উপস্থিত শৰৎ কুমাৰ ডাঙৰীয়া, দেৱান কলিতা ডাঙৰীয়া আৰু সকলো জ্যেষ্ঠসকললৈ মই নমস্কাৰ জনাইছোঁ। আৰু বহুত কথা শুনিব লগা আছিলে, কিন্তু মই শুনিব ভাতো বনোৱা নাই বোলে ইহঁতে, তো সময়টো ভাল নহয়, আপোনালোকৰ লাহে লাহে ভোক লাগিব, বৰ লাগিব, তো সেইকাৰণে অলপমান শ্বৰ্টকাট কৰা হ'ল। আশা ৰাখিম পিছত আকৌ মই আপোনালোকৰ কথাবিলাক, উপদেশবিলাক, বিভিন্ন সমস্যাবিলাক পিছত শুনিবলৈ পাম আৰু তেনেকুৱা এটা সুযোগ পাম বুলি মই আশা ৰাখিছোঁ। মই আজি এই হলত আহি এনেকুৱা লাগিছে কি আমি ৩-৪ মানুহৰ মাজত নহয়, শুক্লাই চেৰপাং অঞ্চলত প্ৰায় এই হলত ১০,০০০ মানুহ উপস্থিত আছে, মই এনেকুৱা অনুভৱ হৈছে। ১০,০০০ মানুহৰ মাজত ভাষণ দিয়া আৰু অঞ্চলৰ মুৰব্বী, জ্যেষ্ঠ আৰু দায়িত্বশীল ব্যক্তিসকলৰ লগত ভাৱ বিনিময় কৰা এইটো সমানেই হয়। তো সেইকাৰণে মই খুব টু দ্য পইণ্ট কথাখিনি ক'ব বিচাৰিছোঁ। শুক্লাই চেৰপাং অঞ্চল মোৰ কাৰণে এটা চিনাকি অঞ্চল, আজিৰ নহয়, প্ৰায় ২০০০ চনৰ পৰা শুক্লাই চেৰপাং অঞ্চলত যোৱা অহা কৰিছোঁ। 90ৰ আগতে আহিছোঁ মই, কিন্তু এই আশা পৰিৱেশটো বেলেগ আছিলে। যেতিয়া বড়ো আন্দোলন হৈ আছিলে, বড়েশ্বৰত ডাঙৰ এটা ৰেলী হৈছিলে, মই হায়াৰ ছেকেণ্ডাৰীৰ ছাত্ৰ আছিলোঁ, আৰু সেই বড়েশ্বৰত বড়ো আন্দোলনৰ ৰেলীত কিবা এটা অঘটন হৈছিলে। তো পুলিচ আৰ্মিয়ে তাত মানে ডিষ্টাৰ্ব কৰিছিলে, বহুতকে এৰেষ্ট কৰিছিলে। পিছত আমি আহি পেলাই মাগুৰবাৰী পাইছিলোঁ, আৰু মাগুৰবাৰীত ৰাতি থাকি প্ৰথম মই শুক্লাই চেৰপাঙত অহা। নেক্সট দিনাৰ পৰা বন্ধ আছিলে, প্ৰায় ১ সপ্তাহ তেতিয়া অসম বন্ধ আছিলে। আমি মাগুৰবাৰীৰ পৰা সৌৰাগুৰিলৈ, মটমা আমাৰ ঘৰৰ ওচৰৰ ঘৰলৈ আমি খোজকাঢ়ি গৈছোঁ। তেতিয়া পুঠিমাৰী দলং আছিলে, আৰু পুঠিমাৰী পাৰ হয় বহুত ডাঙৰ এটা জংঘল আছিলে, ঠিকিপুটা আৰু পুঠিমাৰীৰ মাজত। হাতী চাতি অহা আছিলে তেতিয়া, খয়াৰ গছ তাত বহুত আছিলে, কি কৰে চিচু গছ। যিটো মোৰ প্ৰথম শুক্লাই চেৰপাঙত অহা। দ্বিতীয় শুক্লাই চেৰপাঙত মই আহিছিলোঁ, আৰু ইয়াৰ আগত মই এবাৰ আহিছিলোঁ 1994, পিছত 1994 মই হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিছিলোঁ, আৰু হায়াৰ ছেকেণ্ডাৰী ফাইনেল পৰীক্ষা দি উঠি মই খোজকাঢ়ি শুক্লাই চেৰপাঙলৈ আহিছিলোঁ। সেইটো মোৰ ব্যক্তিগত এটা সমস্যা নাছিল, মই ঘৰুৱা সমস্যা আছিলে। আৰু শুক্লাই চেৰপাঙৰ এই আমাৰ জাবৰানপাৰ এই গাঁৱটো, পিছৰ গাঁৱটো, তাত মোৰ নিজৰ ইনডোৰ ঘৰ আছিলে, আৰু তাত মই প্ৰায় 4 দিন 5 দিন আছিলোঁ।
আৰু তেতিয়া সেই গাঁৱৰ মানুহবিলাকে সেই জংঘলত নাঙল কাটিবলৈ যায়। নাঙল, এই নাঙল কাটাত ময়ো গৈছিলোঁ। আৰু তাৰে পৰা নাঙল কাটি নাওকাটা বজাৰত বিক্ৰী কৰে। আৰু সেই নাঙল কাটি নাওকাটা বজাৰত বিক্ৰী কৰা পইচা লৈ মই গাঁৱৰ পিছলৈ গৈছোঁ। ইয়াৰ পৰা ডাইৰেক্ট ঘৰলৈ যোৱা নাই। মানে অলপ দুখ পাই আহিছিলোঁ ঘৰত। মানে দেউতাই অলপ সেই সময়ত পৰিৱেশটো অলপ বেয়া কৰিছিলে ঘৰত। তেনেকুৱা এটা দুটা বহুত কাহিনী আছে চুকলাই চেণ্টাৰত। যেতিয়া NDP PLTৰ আন্দোলন হ'ল, আমাৰ ইফালৰ লিডাৰবিলাক গুচি যাব লগা হ'ল। তেতিয়া এবাৰ মই অকলে দুপৰীয়া চাইকেল লৈ প্ৰায় 2000 চনৰ কথা হ'ব পাৰে, মই নাওকাটা নৱমিলন হাইস্কুললৈ, হায়াৰ ছেকেণ্ডাৰী স্কুললৈ আহিছিলোঁ। তেতিয়া প্ৰধান শিক্ষক কোন আছিলে পাহৰিলোঁ মই। তেখেতে মোক কৈছিলে যে তুমি ইয়াত কিয় আহিছা বুলি। মই এপচুল বুলি কোৱাৰ লগে লগে এই অঞ্চলত বহুত মাৰামাৰি হৈ থাকে, কিয় আহিছা বুলি। মই চাবলৈ আহিছোঁ। তেতিয়া সেই সময়ৰ চুকলাই দেওচুঙা নদী 2-3 বাৰ পাৰ হ'ব লাগে, আৰু আজিৰ চুকলাই বহুত পাৰ্থক্য হ'ল। এতিয়া ময়ো পলিটিক্সত আহিলোঁ। ৰাজনীতিত অহাটো মোৰ জীৱনৰ লক্ষ্য নাছিলে। প্ৰায় 29 বছৰ ছাত্ৰ সংগঠনত আছিলোঁ, সামাজিক কাম কাজৰ লগত জড়িত হৈ আছিলোঁ। আৰু সেই সময়ত আপোনালোকেও পেপাৰে টিভিয়ে ভাষণ দিয়া মেল মিটিঙত দেখিছিলে। আৰু সেই সময়ৰ যিটো মোৰ ৰূপ বা কথা বতৰা কোৱা, সেইটো লৈ পেলাই ঘৰৰ ওচৰৰ মানুহবিলাকে কৈছিলে, মোৰ ঘৰৰ মানুহ ইমান খঙাল মানুহৰ লগত আপোনালোকে ঘৰত কেনেকুৱা থাকে বুলি ক'লে। পিছত ঘৰৰ মানুহবিলাকে কয় এইটো কেতিয়াও খং নকৰে বুলি ক'লে। মই সৰুৰে পৰা খং নকৰোঁ। তো এতিয়া এই গোটেই কাহিনীবিলাক আহি মই 2020 চনত ৰাজনীতিত আহিব লগা হ'ল। আজিও ৰাজনীতি আৰু মই দুখন বেলেগ কিতাপৰ নিচিনা হৈছে। মই ৰাজনীতিৰ লগত 100% মিলি যাব পৰা নাই। ৰাজনীতিটো মই তেজত সোমাব পৰা নাই। ৰাজনীতিটো মই মোৰ মগজত বহুত বেছি সোমাই ল'ব পৰা নাই। 29 বছৰ সংগ্ৰামৰ থকা সময়ত MLA মন্ত্ৰীবিলাকৰ প্ৰতি, MP চৰকাৰৰ প্ৰতি এটা নেগেটিভ এটা ধাৰণা, এটা ঋণাত্মক এটা চিন্তা আছিলে। আৰু 2020 চনত শান্তি চুক্তি কৰাৰ পিছত ৰাজনীতিত আহিবলৈ এটা পৰিৱেশে মোকো বাধ্য কৰাইছে। ইয়াৰ আগৰ বড়োলেণ্ড খুব ভাল নাছিলে। হয়তো আমাৰ দাদাসকলে যেতিয়া ডেকা ল'ৰা আছিলে সেই সময়ত বহুত সুন্দৰ আছিলে, আমিও দেখিছোঁ। মই তামোলপুৰত হায়াৰ ছেকেণ্ডাৰী পঢ়া সময়ত হাইস্কুলত তামোলপুৰতে সবচে ভাল ফুটবল খেলাবিলাক দেখিছোঁ। তামোলপুৰত চব গায়ক আহিছিলে, সন্ধ্যা মেনন, বিজয় ভূঞা, খগেন মহন্ত, চব গানবিলাক আমি তাতে শুনিছোঁ। জিতুল সোণোৱাল। তামোলপুৰত চব থিয়েটাৰবিলাক হৈছিলে, নটৰাজ থিয়েটাৰ, কহিনুৰ থিয়েটাৰ। এই কহিনুৰ থিয়েটাৰ হ'লে বহুত বাছ ৰিজাৰ্ভ লৈ আহে। আমি চোৱা নাছিলোঁ তেতিয়া, যদিও তামোলপুৰৰ সেই সময়ত মই অসমীয়া ভাষা ভালকৈ বুজি পোৱা নাছিলোঁ। তো আমি এনে জানো যে বহুত লাইন বাছ লৈ আহে থিয়েটাৰ চাবলৈ তামোলপুৰতে। কিন্তু হঠাৎ কিবা এটা ধুমুহা আহি গ'ল, না থিয়েটাৰ, না বিহু, না গান, না বাজনা, না খেলা। প্ৰায় 30 বছৰ 40 বছৰ মানুহে মানুহক বেয়া পোৱা এটা পৰিৱেশ আহিব। মানুহে মানুহক ঘৃণা কৰা এটা পৰিৱেশ আহিব। আৰু কোনো হিংসক জন্তু নহয়, মানুহে মানুহক ভয় কৰা এটা পৰিৱেশ আহিব। আৰু সেই পৰিৱেশ চুকলাই চেৰপাঙকো এৰি যোৱা নাই। বড়োলেণ্ডৰ চব জাগাটোৱে চুই গৈছে, আৰু অসমৰো বহুত জাগা চুই গৈছে। অসম আন্দোলনৰ পিছে আলপা আন্দোলন হওক, কাকো পথাৰত আদি কৰি আপাৰ আছামত বহুত বম বাৰুদ, হত্যাৰ হিংসা। নামনি অসমতো PLT, NDP, আলপা, বম বাৰুদ, বিভিন্ন হত্যাৰ হিংসাবিলাক হৈ গ'ল। আজি এই পৰিৱেশটোৱে আমাক বাধ্য কৰালে যে সমাজখন পৰিৱৰ্তন কৰিব লাগিব। যেতিয়া বন্দুক বাৰুদ দিনে ৰাতি মানুহবিলাক লোৱা আৰম্ভ কৰিলে, আমি ভয় কৰিলোঁ যে একেলগে 50 বছৰ যদি এটা অঞ্চলত মানুহবিলাকে বন্দুক লৈ থাকে, সেইটো বন্দুক সংস্কৃতিলৈ ৰূপান্তৰ হয়।
গান কালচাৰ বুলি কয়। আৰু যেতিয়া ভাত খাবলৈ নাপালেও বন্ধুক দেখাব, মদ বিচাৰি নাপালেও বন্ধুক দেখাব। আৰু আমাৰ অঞ্চলতো নিজৰ মন পচন্দৰ ছোৱালী বিয়া পাতিব নাপালে শহুৰত হ'ব লগা মানুহক বন্ধুক দেখাব পৰিৱেশ আহিছিল। মই নিজে ইয়াৰ সাক্ষী, মই জানো। তেতিয়া অনুভৱ হৈছিলে যে ইয়াৰ অন্ত কেতিয়া, ইয়াৰ ফিনিচিংটো ক'ত, ইয়াৰ ফিনিচিংটো আমি দেখা পোৱা নাছিল। BTC চুক্তি 2003 চনত হ'ল, 2008, 9, 10 বড়োসকলৰ ভাতৃ-ভাতৃ সংঘৰ্ষ হয় প্ৰায় 150 মান মানুহ মৰিব লগা হয়। এইটো কোনো শত্ৰু নাছিলে, অল ব্লাডেড মাৰ্ডাৰ। ৰাজনীতিক কাৰণতে প্ৰায় 150 জন মানুহ মৰা হয়। তেতিয়া 2009 চনৰ 2 অক্টোবৰত আমি চিৰাং জিলাৰ গড়বাৰীৰ সংকল্পবদ্ধ হলো, সংকল্প ললো যে বড়োলেণ্ডৰ পৰা বেআইনী অস্ত্ৰ মুক্ত কৰিব লাগিব। বেআইনী অস্ত্ৰ মুক্ত কৰিব লাগিব। অস্ত্ৰ অকল পুলিচ আৰ্মীৰ হাতত থাকিব পাৰে, নৰ্মেল মানুহৰ হাতত অস্ত্ৰ থাকিব নোৱাৰে। এই অস্ত্ৰটো যদি সংগ্ৰাম চলি থাকে, হয়তো কোনোবা জাতি জনগোষ্ঠী কোনোবা অঞ্চলৰ কাৰণে হ'ব পাৰে। যদি সংগ্ৰাম শেষ হোৱাৰ পিছত অস্ত্ৰ থাকে, এই অস্ত্ৰটো কলম নহয়। আপোনাৰ হাতত কলম থাকিলে আপুনি কিবা নহয় কিবা ভাল কথা লিখিব পাৰে, কবিতা লিখিব পাৰে কিবা, কিন্তু পিস্তল থাকিলে এইটো কলম নহয়, এইটো কিবা বেয়া কামে হ'ব। সেইকাৰণে আমি 10 বছৰ টাইম লাগিল বড়োলেণ্ডত এতিয়া বেআইনী অস্ত্ৰ মুক্ত বড়োলেণ্ড কৰাত আমি সফল হৈছো। প্ৰথম বেআইনী অস্ত্ৰ মুক্ত 2020 চুক্তি হ'ল, অস্ত্ৰধাৰীবিলাক মূল পুঁজিত আহিল। এতিয়া লগে লগে কি কৰিব লাগিব? এটা অঞ্চলটো আপুনি সমাজৰ মাজত উলংগ বিভাজন কৰি সমাজত আপুনি থাকিব নোৱাৰিব। আপুনি মানুহ হয়। আৰু পৃথিৱীত 3টা জীৱক ছচিয়েল এনিমেল বুলি কৈছে। কি? মানুহ, পৰুৱা, যিটো পিঁপৰা বুলি কয় আমাৰ ইয়াত কথিত ভাষাত, আৰু মৌ, হানিবি। মৌটো হ'ল সামাজিক জীৱ, সিহঁতৰ ৰাণী থাকে, চকুজ থাকে, আমাৰ কৃষকসকল চব জানে। মৌ আৰু পিঁপৰাবিলাকৰো একদম ডিচিপ্লিন। সিহঁতে কিমান সুন্দৰ মাটিৰ ঘৰ সজায়, কথাবিলাক মানে, নিজকে ডাঙৰ কিবা এটা যদি খাদ্য উঠাই দিব লাগে, চবে লগ লাগি পিঁপৰাবিলাকে উঠাই লৈ যায়। ইহঁতে সামাজিক জীৱ আৰু আমি মানুহ। গতিকে নাওকাটাত যদি শইকীয়া টাইটেলৰ ডক্তৰ এজন আহে, বড়োবিলাক যদি ভয় কৰে, শইকীয়া ডাক্তৰৰ পৰা ঔষধ খাব নালাগে, সি বড়ো বিৰোধী। নাওকাটা হস্পিটেলত যদি কোনোবা বসুমতাৰী ডক্তৰ এজন আহে, ইয়াৰ অসমীয়া মানুহবিলাক যদি ভাবে এই বসুমতাৰী ডাক্তৰটো খেলিব লাগিব, সি বদমাছ, তাৰ ওপৰত খাব নালাগে, এই সমাজখন কেনেকুৱা হ'ব? আমাৰ কলেজৰ প্ৰফেচাৰ এজন আছিলে, ৰহমত প্ৰফেচাৰ। বাকী মানুহবিলাকে ক'লে এই ৰহমান প্ৰফেচাৰজন মুছলমান, তাৰ পৰা একো শিকিব লগা নাই আমাৰ, তাত কোনো ছাত্ৰ ছাত্ৰী যাব নালাগে। এইখন সমাজ কেনেকে হ'ব? জাতিৰ পিতা মহাত্মা গান্ধীয়ে তেনেকুৱা সমাজ বিচৰা নাছিলে। তেখেতে যিটো আনটাচেবিলিটি বুলি কয় ইংলিছত, যিটো নেকি আমি কি বুলি কয়, এইটো চোৱা চুটি, গাড়ীবলৈ নাপায়, আগতে তেনেকুৱা আছিলে নহয়, এইটো শেষ কৰিব দিছিলে জাতিৰ পিতা মহাত্মা গান্ধীয়ে। হৰিজন শব্দটো ব্যৱহাৰ কৰিব দিয়া নাছিলে। আৰু আজি আমি সভ্যতাৰ একদম শীৰ্ষত আহি আমাৰ মাজত আমি সমাজখন ভাঙিব বিচাৰিছো অনলি ৰাজনীতিক স্বাৰ্থত। তো 2020 চৰকাৰ গঠন কৰাৰ আগত মই ভাবি আছিলো, কেতিয়াবা যদি সুযোগ পাওঁ সমাজখন আকৌ টানি আনিব লাগিব, জমা কৰিব লাগিব। এইটো খিলঞ্জীয়া মানুহ, অসমীয়া মানুহ, বড়ো মানুহ, এইবিলাক এই মাটিত, এই ভূমিত শ বছৰ আগৰ পৰা, 1000 বছৰ আগৰ পৰা বসবাস কৰি আছে। ইয়াৰ হাৱা, পানী, বায়ু, ইয়াৰ সংস্কৃতি, ইয়াৰ ৰীতি নীতিৰ লগত আমি মিলি গৈছো। কিন্তু ইয়াৰ মাজত যদি আমি অকল ৰাজনৈতিক কাৰণত যদি আমি ডিভাইড কৰি ৰাখিব বিচাৰিছো, যে বড়োবিলাকক আপোনালোকক মাটি বাৰী নিদিব, অসমীয়াবিলাক আমাক অমুক নিদিব, অসমীয়া মানুহ এজন ভাষণ দিলে অসমীয়া মানুহে ভাল পায়, বড়ো মানুহ এজনে ভাষণ দিলে বড়োবিলাকে ভাল পায়, অসমীয়া মানুহ এজনে খুব ভাল লেকচাৰ মাৰিলেও বড়োবিলাক হাত চাপৰি নামাৰে, বড়ো মানুহ এজনে বহুত ভাল লেকচাৰ দিলেও অসমীয়া মানুহে হাত চাপৰি নামাৰে। আৰু 4জন অসমীয়া মানুহ যদি ৰুমৰ ভিতৰত বহি আছে,
বেলেগ কথা পাতিলে ঠিকে আছে, জাতি জনগোষ্ঠীৰ কথা পাতিলে যদি বড়োৰ কথা ওলাই এই 4জন মানুহ বড়ো বিৰোধীয়ে পাতিব। আৰু বড়ো মানুহ যদি 4জন ৰুমৰ ভিতৰত বহি আছে, তাত কিবা এটা টপিক ওলাই যদি অসমীয়াৰ কথা ওলাই, অসমীয়াৰ বিৰোধীয়ে কথা পাতিব। তেনেকুৱা পৰিৱেশ এটা আছে, সেইটো মই জানো বাস্তৱ। ইয়াৰ পৰা আমি ওলাই আহিব লাগিব। আজি পৃথিৱীত কলা, বগা, ৰঙা, বৰণ, কিবা কিবি এইবিলাকৰ পৰিৱেশ নাই। পৃথিৱীখন বহুত আগুৱাই গ'ল। আৰু APJ আব্দুল কালাম যেতিয়া ৰাষ্ট্ৰপতি হৈছিলে, ৰাষ্ট্ৰপতি হৈ প্ৰথম যেতিয়া তেখেতে মিডিয়াৰ লগত কথা কৈছিলে, দুটা কথা তেখেতে কৈছিলে। এটা কথা, ভাৰত ৰাষ্ট্ৰখন যদি উন্নত ৰাষ্ট্ৰ হ'ব লাগে, এক, ধৰ্মত আমি কম্প্ৰমাইজ কৰিব লাগিব, দুই, আমাৰ আইডিঅলজিত কম্প্ৰমাইজ কৰিব লাগিব। ধৰ্মত কম্প্ৰমাইজ কৰা মানে নিজৰ ধৰ্মটো এৰিব নালাগে। আপোনাৰ ধৰ্মটো আপুনি পালন কৰি থাকক, কিন্তু বেলেগৰ ধৰ্মটো আপুনি ঘৃণা কৰিব নালাগে, হিংসা কৰিব নালাগে। আৰু আইডিঅলজি, আপোনাৰ আইডিঅলজিটো আপুনি মানি থাকক, কিন্তু বেলেগৰ আইডিঅলজিটো আপুনি ধ্বংস কৰিবলৈ চেষ্টা কৰিব নালাগে। কাৰণ পৃথিৱীত সেইটো এটা নতুন গছৰ নিচিনা, পৃথিৱীত এটা নতুন ফুলৰ নিচিনা। আপুনি কিবা এটা আইডিঅলজি বনাইছে, কিবা এটা দৰ্শন এটা বনাইছে, আদৰ্শ এটা বনাইছে, এই আদৰ্শটো পৃথিৱীৰ কাৰণে নতুন এজোপা গছৰ নিচিনা। আৰু আমি লাগি যাওঁ, ইয়াত কি ডিঙি চেপিব লাগে, ইয়াত কি ডিঙি চেপিব লাগে। কংগ্ৰেছে বহুত ভাল এটা ঘৰ সজাই থৈ গ'ল, বিজেপিয়ে আহি ক'লে এইটো বেয়া কথা, এইটো ঘৰ আমি নামানো। বিজেপিয়ে বহুত ধুনীয়া এটা ঘৰ সজাই গ'ল, বেলেগ এটা পাৰ্টীয়ে ক'লে যে এইটো ঘৰ আমি নামানো, কিন্তু বিল্ডিংটোতো সকলোকে লাগে, হয় নে নহয়? আজি অডিটৰিয়াম নাছিলে, এই সুজিত নাৰ্জাৰী অডিটৰিয়াম 40টা সমষ্টিত 52খন অডিটৰিয়াম বনালো আমি। আৰু আপোনালোকৰ চুপ্লাই চেৰকামৰ দুটা হ'ব এতিয়া। মই সিদিনা আকৌ বঙালীপাৰাত, মই এই আমাৰ ভংলাওদাৰ ঘৰত চাহ খাব যাওঁতে চবে ক'লে আৰু লাগে, মই সিদিনা বঙালীপাৰাত আকৌ 1 কোটি টকাৰ আকৌ আধাৰশিলা কৰি থৈ গৈছো, দুটা অডিটৰিয়াম চুপ্লাই চেৰকামৰ। চুপ্লাই চেৰকামৰ প্ৰতি মোৰ আগৰ পৰাই মানে এটা লিংক আছে, আপুনি বেলেগ লিংকটো ভাবিব নালাগে। এতিয়া এই পৰিৱেশৰ পৰা আমি ওলাই আহিব লাগিব। যদি আমি এই কাজিয়া পেচাৰ, নিমখ জলকীয়াৰ কাজিয়াতে যদি থাকো, বিশ্বখন ইমান আগুৱাই গ'ল, আমাৰ ইয়াত আব্দুল কালাম জন্ম নহ'ব, আমাৰ ইয়াত ডাঙৰ লিডাৰ জন্ম নহ'ব, চাইণ্টিষ্ট জন্ম নহ'ব। কাৰণ এই শিক্ষাবিলাক দিবৰ কাৰণে আমি মানসিকভাৱে প্ৰস্তুত নহয়। এই কথাবিলাকে আজি ভাবিব লগা হৈছে। সেইকাৰণে শান্তি অনাৰ পিছত ছেকেণ্ড আমাৰ দায়িত্বটো আছিলে সমন্বয় আনিব লাগে। মই কাকো ক্ৰিটিচাইজ নকৰো। আজি চুপ্লাই চেৰকামৰ বহুত ডাঙৰ ডাঙৰ নেতা আছে, সেই নেতাবিলাকে কোনোবা দিনা সমন্বয়ৰ কথা পাতিছে নেকি? ঘাও আপোনাৰ আঘাত ঘাও আছে, 30 বছৰৰ ঘাও, একদিনত শেষ নহ'ব, একদিনত শেষ নহ'ব। ইয়াৰ কাৰণে হয়তো 5 বছৰ 10 বছৰ লাগিব, কিন্তু প্ৰচেষ্টাটো কৰিব লাগিব নহয়। চুপ্লাই চেৰকামৰ 2জন গোৰ্খা মানুহ কিবা বেয়া পাই আছে, 2জন অসমীয়া মানুহ কিবা বেয়া পাই আছে, 2জন মানে নাথ মানুহ বেয়া পাই আছে, কোনোবা কেৱল বেয়া পাই আছে, কলিতাই বেয়া পাই আছে। অলপতো আমাৰ মাজত আলোচনা হ'ব লাগিব, এৰা ধৰা হ'ব লাগিব, শুনা-শুনি হ'ব লাগিব। সমালোচনাই হওক, একো নাই, কথাটো অলপ আলোচনা কৰিব লাগিব। তো এই পৰিৱেশটো গঢ়িবলৈ মই চেষ্টা কৰিছিলো যোৱা 4-4টা বছৰ। আৰু মোৰ কাৰণে সহজ হ'ল 29 বছৰ এই অঞ্চলৰ জাতি জনগোষ্ঠীবিলাকক একদম ওচৰৰ পৰা চাইছো মই। এই জাতি জনগোষ্ঠীৰ অনুভূতি কি, এই জাতি জনগোষ্ঠীৰ শক্তি কি, দুৰ্বলতা কি, সব বস্তুটো মই ওচৰৰ পৰা চাইছো। আৰু সেইকাৰণে আজি বড়োলেণ্ডত 26টা জনগোষ্ঠী আছে। এই কথা বেলেগে হিচাপ কৰা নাছিল, আমি হিচাপ কৰি ওলাইছো 26টা জনগোষ্ঠী। আৰু 26টা জনগোষ্ঠীক একেলগে জীয়াই ৰাখিব বিচাৰিছো। আজি আপোনালোকে বুদ্ধিজীৱী মহল, মই এটা কথা ক'ব বিচাৰিছো। 1947 চনত ভাৰত স্বাধীন হ'ল, 1950 চনত ভাৰতৰ সংবিধানখন গৃহীত হ'ল। আৰু সংবিধানখন গৃহীত হোৱাৰ দিনাৰ পৰা আমি ভাৰতীয় নাগৰিক হলো আৰু ভোটাৰ হলো। ভাৰতবৰ্ষৰ 4 সীমাৰ ভিতৰত সেই সময়ত 40 কোটি মানুহ আছিল, আজি 150 কোটি মানুহ হ'ল। আজিও 1600 ভাষা-ভাষীৰ লোক আছে ভাৰতবৰ্ষত, মাত্ৰ 22টা ভাষাই স্বীকৃতি পাইছে। এই 1600 ভাষা-ভাষীৰ লোকবিলাকে আমি একেলগে স্বাধীনতা পাইছো, সংবিধানটো একেলগে গৃহীত হৈছে। কিন্তু আপুনি কি আছিল? সংবিধানটো গৃহীত হৈ ভাৰতীয় নাগৰিক হ'ল, তাৰ আগত আপুনি কি আছিল?
তাৰ আগত আপুনি কলিতা আছিলে, কোচ আছিলে, বড়ো আছিলে, ৰাভা আছিলে, গাৰো আছিলে, বেলেগ বেলেগ জনগোষ্ঠী আছে। ভাৰত চৰকাৰখনে আপোনাক নাগৰিক হিচাপে চাইছে। 1947 চনৰ পৰা ৰাস্তা বনাই আছে, ৰাস্তা বনাই শেষ হোৱা নাই। 1947 চনৰ পৰা কালভাৰ বনাই আছে, কালভাৰ বনোৱা শেষ হোৱা নাই। 1947 চনৰ পৰা স্কুল বনাই আছে, মেডিকেল বনাই আছে, স্কুল মেডিকেল এতিয়ালৈকে শেষ হোৱা নাই। গতিকে কোৱা হৈছে ৰম ৱাজ নট বিল্ট ইন এ ডে। ৰম নগৰটো একদিনত সজাব পৰা নাছিল। একদিনত সজাব লাগিলে আমি বাঁহৰ ঘৰ এটাও সজাব নোৱাৰো, 2 দিন লাগে বাঁহৰ ঘৰ সজাব। তো এনিৱে এতিয়া কথা হৈছে এই যে জাতি জনগোষ্ঠী বিলাকে কি বিচাৰিলে। এতিয়া বড়ো মানুহ বিলাকক যদি কয় এই আপুনি সব বাদ দিয়ক, ভাৰতীয় নাগৰিক হয়, ভাৰতীয় নাগৰিক হিচাপে জীয়াই থাক। আমিতো বাই বাৰ্থ কনষ্টিটিউচনেলিটো ভাৰতীয় নাগৰিক হয়, কিন্তু ভাৰতীয় নাগৰিক হোৱাৰ লগতে মই এজন বড়ো মানুহ। বড়ো মানুহ বুলি কোৱাৰ লগে লগে মোৰ যিটো সাইকোলজি, মোৰ যদি ফিলচফি, মোৰ দৰ্শন, চিন্তা ধাৰা, খান পান এইটো একদম বেলেগ। যদি গুৱাহাটী টাউনতো কেঁকোৰা এটা দেখা পাইছে, মই ভাবো এইটো কিমান লেতেৰা পানীৰ পৰা আহিছে নাজানো, কেঁকোৰাটো বহুত ধুনীয়া আছিলে, খাব পালে ভাল পালো। এইটো জেনেটিকেলি অহা, আজিৰ কথা নহয়, হাজাৰ বছৰৰ পৰা চলি আহিছে। অসমীয়া মানুহ যদি দিল্লীতো লয় নিট হৈয়ে, কোনোবা যদি তামোল পাণ খালেহে খাবলৈ মন যাব, কোনোবা আলু পিটিকা কল পিটিকা কৰিলে এইটো মোৰ খাদ্য বুলি ভাবিব। এইটো হ'ল আগৰ পৰা চলি অহা। কিন্তু সংবিধানৰ কি কৰিলে, আমাক ভাৰতীয় বুলি পেলাই আমি এক হৈ কাম কৰিব, তাত আমাৰ অসুবিধা নাই। কিন্তু IAS IPS অফিচাৰ বিলাক, ডাঙৰ ডাঙৰ অফিচাৰ বিলাক, দেশৰ যিবিলাকে দায়িত্ব আছে, এই আপুনি যে নিজৰ ভাষা সংস্কৃতি অস্তিত্ব লৈ জীয়াই থাকিব বিচাৰিছে, এই কথাটো তেখেতসকলে ভাবিব নোৱাৰে। আৰু ভাবিবলৈ ইয়াতো দায়িত্ব দিয়া। আপুনিয়ে ভাবিছে মই অসমীয়া হিচাপে জীয়াই থাকিব বিচাৰিছো, মই ভাবিছো মই বড়ো হিচাপে জীয়াই থাকিব বিচাৰিছো। তাৰ পিছত কিন্তু তাৰ আগৰ বা পিছত আমি ভাৰতীয় মানুহ, গতিকে আমি মিলি জুলি থাকিব লাগিব। বেছিদিন কাজিয়া কৰিলে লাভ নহব। মই যিমানে অসমীয়া মানুহক ৰেচপেক্ট কৰো, মৰম কৰো, আপুনি ভাল পাব, আপুনি গৌৰৱ অনুভৱ কৰিব। মই যিমান অসমীয়া গামোচা ডিঙিত লৈ ঘূৰো, আপুনি গৌৰৱ অনুভৱ কৰিব। এতিয়া আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই গামোচা ল'লে আমি কিমান গৌৰৱ অনুভৱ কৰো। আপুনি যেতিয়া মোৰ আৰণাই হৈ ডিঙিত লৈ পেলাই ঘূৰিব, মই গৌৰৱ অনুভৱ কৰিম। অমুক ছাৰে আমাৰ আৰণাই লৈ ঘূৰি আছে। এই পৰিৱেশটোহে আমি এতিয়া ঘূৰি বনাব লাগিব। আৰু এই পৰিৱেশটো আনিব লাগিলে এই মানুহবিলাকে যিসকল ৰাজনীতি কৰি আছিলে শুক্লাই চেত্ৰামৰ আগৰ সময়বিলাকত, এই মানুহবিলাকে এই কল্পনাটো কৰিব নোৱাৰিব। কিছুমানৰ কাৰণে টকা পইচা, মদ ভাং, পাৱাৰ, এইটোৱে ৰাজনীতি। কিন্তু ৰাজনীতিটো টকা পইচা, মদ ভাং, পাৱাৰ নহয়। ৰাজনীতিটো জাতিটো আগুৱাই নিয়াৰ কাৰণে, সমাজখন আগুৱাই নিয়াৰ কাৰণে একমাত্ৰ পথ আপুনি ৰাজনীতিটো ব্যৱহাৰ কৰিব পাৰে, এই প্লেটফৰ্মটো। তো সেইকাৰণে আমি চেষ্টা কৰিলো সমন্বয় আনিব লাগে। 3 নম্বৰত কি আছিলে, ফিয়াৰ সাইকোচিছ, আমাৰ যিটো ভয় শংকা। এই ভয় শংকাটো ইমান ভিতৰত সোমাই গ'ল, চকুৰ আগত যিহেতু মানুহ মৰা দেখা পালো, বয়স হৈ আমাৰ যে বুঢ়া হৈ বুঢ়ী মানুহ হৈ পেলাই মৰাটো, বেমাৰ হৈ মৰাটো বেলেগ কথা। কিন্তু যেতিয়া চকুৰ মাজত আগতে আপুনি বহুত তেজ দেখিলে, বহুত ডেকা ল'ৰা ডেকা মানুহ মানে অকাল মৃত্যু হোৱা দেখিলে, আপোনাৰ মনত এটা সাইকোচিছ, ইয়াৰ এটা সোমাই গ'ল। ইয়াৰ পৰা আপুনি ওলাই আহিব লাগিব। নহলে আপুনি কথা ক'বলৈ ভয় কৰিব, চিন্তা কৰিবলৈ ভয় কৰিব। এইকাৰণে বুদ্ধিজীৱী মানুহবিলাকে কথা নকয়। আৰু শিৱ খেৰা বুলি এজন লিখক, যাৰ কিতাপটো পৃথিৱীত বহুত বিক্ৰী হৈছে, শিৱ খেৰা, তেখেতে কৈছে যে পৃথিৱীখন বেয়া হৈছে বেয়া মানুহৰ কাৰণে নহয়, ভাল মানুহৰ কাৰণে। ভাল মানুহে কথা নকয়। পৃথিৱীখন বেয়া হৈছে বেয়া মানুহৰ কাৰণে নহয়, ভাল মানুহৰ কাৰণে। কিয়? ভাল মানুহে কথা নকয়। এই কি কম হে, আৰু বেলেগ আমাৰ কথা নকৰি আৰু কি কৈ কি লাভ আছে। আজি শুক্লাই চেত্ৰামৰ চুৰ কেইজন আছে? ইমান দিন চুৰটো হোৱা নাই, তাৰমানে চুৰ নাই শুক্লাই চেত্ৰামৰ। আগত আছিলে শুক্লাই চেত্ৰামৰটো ডকাইত নাই, ইমান বছৰ ডকাইত শুনা নাই। তাৰমানে শুক্লাই চেত্ৰামৰ চুৰৰ নাই, ডকাইত নাই, বদমাছ নাই, একো নাই, চব ভাল মানুহ। তাৰ পিছতো আমি কিয় ভাবো যে সমাজখন আমাৰ আৰু অলপ ভাল হ'ব লাগিছিলে, ভাল হ'ব লাগিছিলে, ভাল হ'ব লাগিছিলে? কিয় আমি মত বিনিময় কৰা নাই? এই মত বিনিময় কৰাটো কানেক্টিং দা ডটছ বুলি কোৱা হয়, কানেক্টিং দা ডটছ। অকলে সমাজখন আগুৱাই নিব নোৱাৰে। মই এইকাৰণে কৈছো সামাজিক জীৱ।
একেলগেহে সমাজখন আগবাঢ়ি দিব লাগিব। যি অঞ্চলত জাতি জনগোষ্ঠীৰ মিলন আছে, একেলগে পূজা পাঠ পৰ্ববিলাক কৰে, এই অঞ্চলবিলাকৰ পৰিৱেশে বেলেগ। গতিকে আজি ৩ নম্বৰ যিটো ফিয়াৰ সাইকোসিস বুলি কোৱা হয়, ভয়, ইয়াৰ পৰা আমি সমাজক মুক্ত কৰিব বিচাৰিছো। আজি সমাজখন লাহে লাহে ভয়ৰ পৰা মুক্ত হৈ গ'ল। আৰু এই পৰিৱেশটো যদি ৩০-৪০ বছৰ ৰাখিব পাৰে, তেতিয়া বুদ্ধিজীৱীবিলাকে কথা কোৱা আৰম্ভ কৰিব, জানা মানুহবিলাক কথা কোৱা আৰম্ভ কৰিব। পিছত দেখাই থাকিলে আৰু কিয় ক'বলৈ যাব? সি জানে কিবা এটা ক'লে মৰে বিপদ হ'ব, কিয় কথা ক'ব? সি যদি কথাই নকয়, সমাজখন কোনে নেতৃত্ব দিব? যদি MA পাছ, BA পাছ, PhD কৰা এই জানা বুজা মানুহবিলাক যদি কথা নকয়, সমাজখন কোনে আগবাঢ়িব? খেতিয়কজনেতো খেতি কৰিবই, শিপিনীয়ে কাপোৰ ববই, বোৱনী শিপিনীয়ে নিজৰ কাম কৰিবই, কমাৰে নিজৰ গা বনাবই। কিন্তু সমাজখন আগুৱাই নিব লাগিলে বুদ্ধিজীৱীবিলাক আহিব লাগিব। বুদ্ধিজীৱীবিলাক আহিব লাগিলে ফিয়াৰ সাইকোসিস, ভয়টো দূৰ কৰিব লাগিব। সেইটো হ'ল কথা। তাৰ পিছত আহিল উন্নয়ন। মোক সাংবাদিকবিলাক সুধি আছে যে এইবাৰ নিৰ্বাচন আহিব, আপোনাৰ ডাঙৰ প্ৰত্যাহ্বান হ'ব, আপুনি কি ইস্যু লৈ ইলেকশ্যনত যাব? বহুত কথা সুধিব। মই কৈছো সুধিব, মই এনচাৰ দিম। যিটো কাম কৰিব পাৰিছে ইটোৱে এনচাৰ দিম, বেলেগটো এনচাৰ দিব লগা নাই। মোক যদি 5 মিনিটত কিবা এটা বনাই দিম বুলি ক'লে, মই 5 মিনিটত 1 কিলোমিটাৰ ৰাস্তা বনাব নোৱাৰো। 5 মিনিটত মই আপোনাক মেগী বনাই দিব পাৰিম। মেগী খাবৰ কাৰণে বাচ্চাবিলাক খায়, শিশুবিলাক খায়। 5 মিনিটত মই মেগীয়ে বনাই দিব পাৰিম। যদি 1 বছৰত কয়, মই 1 বছৰত আপোনাক ৰাস্তা বনাই দিব পাৰিম, দলং বনাই দিব পাৰিম, যিখিনি পাৰো। 5 বছৰত বুলি ক'লে এতিয়া আপোনালোকে যিখিনি দেখিছে সেইখিনি কৰিছো। ইয়াক কিন্তু 5 বছৰটো 15 বছৰৰ কাম কৰিছো। আৰু এইখিনি সময়ত মই বহুত বেছি গৌৰৱ হৈ পোৱা নাই, কিন্তু কিছুমান কাম আৰম্ভ কৰিছো যিটো নেকি সমগ্ৰ ভাৰতবৰ্ষতো আৰম্ভ হোৱা নাই। কাৰণ এই কথাটো মই জানো, সমাজখন যদি ধৰি ৰাখিব লাগিলে, ঐক্যতাৰে আগবাঢ়ি যাব লাগিলে, শ্ৰদ্ধা যদি চবে এজনে আনজনৰ প্ৰতি শ্ৰদ্ধা জনাব লাগিলে, এই কামখিনি কৰিব লাগিব। ইয়াৰ সৰু উদাহৰণ, মহৰীপাৰাত বড়ো সাহিত্য সভা, অসম সাহিত্য সভা একেলগে এটা বিল্ডিং বনাইছে, তাত আমি 50 লাখ টকা দিছো। একেলগে বনাম, বহুত ভাল পাইছো। আকৌ 50 লাখ টকা দিছো। এতিয়া আমি 26টা জনগোষ্ঠী, কিছুমান জনগোষ্ঠীৰ পপুলেশ্যন মাত্ৰ 10,000 আছে, কাৰোবাৰ 25,000 আছে। আমাৰ হাজং জনগোষ্ঠী আছে, সৰু হয়। মৰাহী জনগোষ্ঠী আছে, সূত্ৰধৰ আছে, তেনেকুৱা জনগোষ্ঠীবিলাক আছে। কেওট জনগোষ্ঠী, বহুত মানুহ ইফালৰ মানুহে নাজানে কেওট জনগোষ্ঠী। এই জনগোষ্ঠী 26টা জনগোষ্ঠীক আমি বিচাৰি ওলাইছো। আৰু এই জনগোষ্ঠীবিলাকৰ ভিজন ডকুমেণ্ট বনাইছো, যিটো ভাৰতবৰ্ষত কতো হোৱা নাই। একেলগে 26টা জনগোষ্ঠীৰ ভিজন ডকুমেণ্ট বনাইছো। এই 26টা জনগোষ্ঠী পৃথিৱীত কতো বিচাৰি নাপালেও বড়োলেণ্ডত বিচাৰি পাব। এই কামখিনি মই কৰিছো। পৃথিৱীত কতো বিচাৰি নাপালেও বড়োলেণ্ডত বিচাৰি পাব যে ইয়াত কেওট বুলি এটা জনগোষ্ঠী আছে, ঝোলা বুলি জনগোষ্ঠী এটা আছে, মদাহী আছে, শৰণীয়া আছে, হাজং আছে। এই জনগোষ্ঠীবিলাক সূত্ৰধৰ আছে, ইয়াক বিচাৰি পাব। ইয়াৰ কাৰণে ভিজন ডকুমেণ্ট বনাইছো। 18টা জনগোষ্ঠীৰ একেলগে এটা কিতাপতে, এটা ডিক্সনাৰী নিচিনা ৱৰ্ড বুক বনাইছো। আপুনি এটা কিতাপ পঢ়িয়ে 18টা জনগোষ্ঠীৰ কি মানে ভাষা শিকিব পাৰে। আমি অলৰেডি এইটো পাব্লিছ কৰিলো। 18টা জনগোষ্ঠীৰ ভাষা জীয়াই ৰখাৰ কাৰণে কিছুমান কাম কৰা হৈছে। এতিয়া চিৰাং জিলাত 100 বিঘা মাটিত আমি সেই 26টা জনগোষ্ঠীৰ সুকীয়াকৈ এটা মিউজিয়াম একে ঠাইতে বনাবলৈ আগবাঢ়ি আছে আমাৰ কাম। এতিয়া লাষ্ট কাম মই চৰকাৰ শেষ হোৱাৰ আগত আমাৰ হেপিনেছ মিছন নামৰ এটা কাম কৰিলো। এই 26টা জনগোষ্ঠীৰ এখন ইতিহাস লিখিবলৈ দায়িত্ব দিলো আমি। ইতিহাস এখন জনগোষ্ঠী, বহুত জনগোষ্ঠীৰ ইতিহাস নিজৰ এটা কিতাপ নাই। কেওট জনগোষ্ঠীৰ নিজা এটা কিতাপ নাই, বেলেগৰ পৰা টুকুৰা বিচাৰিব লাগিব। কলিতা জনগোষ্ঠীৰ ইয়াত অলপ বিচাৰিব লাগিব। এতিয়া আমি একেলগে চবৰো কিতাপ বনাই আছো, বুৰঞ্জী বনাই আছো চবৰ জনগোষ্ঠীৰ। এই কামটো ৰাস্তা দলঙতকে বহুত ওপৰত, ৰাস্তা দলংটো হৈ থাকিব লাগে। এই কামটো বহুতে কৰিব নোৱাৰিব। 204খন নলেজ চেণ্টাৰ বনালো, জ্ঞান কেন্দ্ৰ আমাৰ নিৰ্মাণ হৈ আছে বিভিন্ন জায়গাত। 204খন জ্ঞান কেন্দ্ৰ, নলেজ চেণ্টাৰ। আৰু এই নলেজ চেণ্টাৰৰ পৰা
পৃথিৱীৰ যিকোনো এটা ঠাই আপুনি যোগাযোগ কৰিব পাৰিব তেনেকুৱা এটা নলেজ চেণ্টাৰ 204খন বনাই আছে 40টা সমষ্টিত 52খন অডিটৰিয়াম বনালো সুজিত নাৰ্চাৰী অডিটৰিয়াম এই 4টা বছৰত এক বছৰটো কৰোনাৰ কাৰণে কাম কৰিব পৰা নাই বাকি 3 বছৰত 1800 অলপ আগতে কৈছে 1800 মন্দিৰত আমাৰ বড়ো থানচালি বিলাকত 2 লাখ টকা দিল 1800 আগতে এই সংস্কৃতিবিলাক নাছিল আৰু কিছুমান আঞ্চলিক পৰ্যায়ত 10 লাখ ক'ৰবাত 20 লাখ 25 লাখ 1 কোটি 2 কোটিলৈকে দিছো ক'ৰবাত দুৰ্গা মন্দিৰ বনাবলৈ ক'ৰবাত বাথৌ মন্দিৰ বনাবলৈ ক'ৰবাত কিবা এটা অনুষ্ঠান বনাবলৈ তামোলপুৰত গোপাল মন্দিৰ 2.5 কোটি টকা দিছো তাতে আমাৰ দেউল আছে তাতে দিছো একদম কোকৰাঝাৰৰ পৰা ওদালগুৰিলৈকে এই গোটেই মন্দিৰ থানচালি বিলাকত বহুত 3 কোটি টকা দিয়া হ'ব আগৰ মানুহবিলাক এইটো কৰা নাছিলে কিয় কৰা নাছিলে আগৰ নেতাবিলাকে ধৰ্মীয় আৰু আধ্যাত্মিকতাৰ লগত কোনো লিংকে নাছিল যেতিয়া নেতাসকলে কিতাপ নকৰে নেতাসকলে ধৰ্ম নকৰে নেতাসকলে আধ্যাত্মিকতাৰ লগত লিংক নাথাকে ৰাতিপুৱাৰ পৰা গধূলি মদ খায় ইয়াৰ পৰা কি ভাল কথা ওলাব ইয়াৰ পৰা কিবা ভাল কথা ওলাব জানো কীৰ্তন ঘোষাতে কৈছে হাতৰ কাম মুখত হৰিৰ নাম হাতৰ কাম তেতিয়াহে প্ৰকৃত মানে আপুনি আগবাঢ়ি যাব পাৰিব কিন্তু আমাৰ নেতাবিলাকে মন্দিৰত নাটকীয়ভাৱে যাব বিচাৰে লাগে কাৰণে এই সমাজখন বেয়া পাব মন্দিৰত যাব লাগে যাই পেলাই কোনো ভক্তি নাই এইটো নহ'ব মোৰ দেউতাই মোক বহুত কিবা কিবি দি যাব পৰা নাই যদি এটা বিষয়টো দি কৈছে যে সৰুৰে পৰাই ধৰ্মৰ প্ৰতি ঈশ্বৰৰ প্ৰতি বিশ্বাস আৰু আধ্যাত্মিকতাৰ মানে যিটো কথা এইটো মোৰ তেজত সোমাই থৈ গৈছে বেলেগ একো দিয়া নাই যদি দেউতাই মাটি বাৰী সম্পত্তি একো দিয়া নাই কিন্তু আৰু সেইকাৰণে মই আজি দেখিছো সমাজত যে যিকোনো সমাজত এই নাম কীৰ্তন বিলাক নাই আমাৰ বাথৌ আৰজ নহয় ব্ৰহ্ম আহুতি নহয় এই গাঁওবিলাকত বহুত বিশৃংখল হৈছে জ্যেষ্ঠসকলে গধূলি ঈশ্বৰৰ নাম ল'ব লাগে নাম কীৰ্তন কৰিব লাগে সূৰ্যই যেনেকুৱা একদম শত্ৰু সূৰ্য ডুবাৰ লগে লগে মদ খোৱা আৰম্ভ কৰে এনেকুৱা হ'লে সমাজ কেনেকৈ আগবাঢ়িব গোটেই কোকৰাঝাৰখনত ইফালে যোৱা আগৰ চৰকাৰ বিৰোধী যোৱা জেগা দিব নাপালে মানুহ কৃষ্ণ দেখায় যোৱা জেগাৰ কাৰণে এইটো কিবা ভাল বস্তু নেকি কিতাপ কিনিব নাপালে কৃষ্ণ দেখালে আমি ভাল মানিম নেকি যোৱা কিনিব নাপালে মানুহক বন্দুক টোকায় গুলিব পাৰে এনেকুৱা অৱস্থা হৈ গৈছে আজি ইয়াৰ পৰা ব্ৰিটিছখন অলপ উদ্ধাৰ কৰিলে এক খন্তেক সময়ৰ কাৰণে হৈ বাকী সময়খিনি এতিয়া আমি উন্নয়নৰ কাম কৰিব লাগিব উন্নয়নৰ পৰিভাষাটো কি হয় উন্নয়নত আমি মেইন 4-5টা বিষয়টো বাছি লৈছো এটা হ'ল শিক্ষা 1800 স্কুল ঠিক কৰিলো এই 4-3টা বছৰ 1800 স্কুল এলপি স্কুল বনালো এমই স্কুল বনালো হাই স্কুল বনালো কলেজ বনালো প্ৰত্যেকটো কলেজতে আমি ফান্ড দিছো গৰেশ্বৰ কলেজত 2.5 কোটি 3 কোটি টকা দিলো এই 2.5-3 বছৰ গৰেশ্বৰ কলেজ আৰু স্মাৰ্ট ক্লাছৰুম বনাইছো ল্যাঙ্গুৱেজ ল্যাব বনাই দিছো একদম প্ৰত্যেকটো অনুষ্ঠানটো বনাবলৈ চেষ্টা কৰিছো আৰু অলপ বনাবলৈ বাকী আছে বহুত বনোৱা হয় এটা হ'ল শিক্ষা আৰু শিক্ষা অনুষ্ঠানটো ঠিক কৰিব লাগিব আপোনালোকে কোনোবা দিনা শুনিছিলে নেকি আমাৰ বিটিচিৰ কোনোবা এটা ডিষ্ট্ৰিক্টে মেট্ৰিকত টপ হয় চিৰাং জিলা আমাৰ একেলাহে মেট্ৰিকত টপ হ'ল 2 বছৰ হ'ল আসামত আগতে তলৰ থাকে আমাৰ 1 নম্বৰ 2 নম্বৰ তলত বাক্সা জিলা 2বাৰ হায়াৰ সেকেন্ডাৰী ৰিজাল্টত টপ হ'ল আৰু তামুলপুৰ সায়েন্সত যোৱা বছৰ একবাৰ টপ হৈছে হ'ল অসমত টপ মই এইটো কোৱা নাই শিক্ষা লাহে লাহে আগুৱাই আছে শিক্ষকসকলক ট্ৰেইনিং দিছো শিক্ষক নিযুক্তি ভাৰতবৰ্ষতে এটা বেলেগ নিযুক্তি কৰিছো বহুতে বহুত কয় ৰাজনীতিক নেতাবিলাকে সমালোচনাৰ স্বাৰ্থত বহুত কথা কৈ গৈছে মই বেয়া কোৱা নাই ৰাজনীতিটো 10টা কথা ক'ব কিন্তু ভগৱানক থাকি কৰি পেলাই কাম কৰি আছো হ'ব পাৰে আমাৰো কোনোবা লেফ্ৰাই ঠকাই 1 টকা 2 টকা বিচাৰিব পাৰে কিন্তু ভগৱানৰ ওচৰত গোটেই দায়িত্ব দি পেলাই কামটো কৰি আছো কাৰণ এই তলৰ সিসি কেমেৰাটো মই ভয় নকৰো মই ভয় কোনো আসল সিসি কেমেৰা জন্ম দিয়াৰ নিচিনা লগাই পেলাইছে যিটো সিসি কেমেৰা মাৰ গৰ্ভৰ পৰা ওলোৱা দিনা মোৰ লগত সিসি কেমেৰা এটা লগাই পঠাইছে বাপু তুমি যত যোৱা চাই আছো ভাল কৰিলে ভাল পাবা বেয়া কৰিলে বেয়া পাবা কাৰণ মোৰ দেউতাও কৈ গৈছিল মোক মৃত্যুৰ আগত
যে তোমাৰ বয়স 84 ইয়াৰ্স পুষ্টিত লিখা মতে ভাল কাম কৰিলে 5 বছৰ বাঢ়িব বেয়া কাম কৰিলে কিন্তু 10 বছৰ কমাব গতিকে চাই চিতি চলিবা বুলি কৈছে চাকৰি ৰাজভোগ এইবিলাক তুমি কেতিয়াও ইয়াৰ পিছত নকৰিবা বুলি কৈছে এই কাৰণে আজি এই কাউন্সিল চৰকাৰ ৰাজনীতিত আহাটো কোনোবা ৰাজভোগ বুলি কয় মই কিন্তু ৰাজভোগ বুলি নামানো এই কাৰণে ৰাতি 2-3টা লৈকে কাম কৰো ৰাইজৰ কাৰণে একবাৰ সুযোগ দিছে ঈশ্বৰে একবাৰ সুযোগ দিছে সদায় নিদিব পাৰে আৰু একবাৰ ঈশ্বৰে দায়িত্ব দিয়া সময়ত যদি মই মদ ভাং খাই ফূৰ্তি তামচা কৰি টকা পইচা লুটি চব শেষ কৰি দিওঁ ভগৱানক পস্তাব এই মানুহটো কিয় জন্ম দিছিল পৃথিৱীত হয়নে তো ভগৱানক মই এইখিনি বেয়া কাম কৰিব নোৱাৰো কাৰণ মোৰ লগত মোৰ ল'ৰা ছোৱালী গোটেই পৰিবাৰ লাগি আছে মই ভুল কাম কৰিলে মোৰ তাত নালাগি দিওঁ মোৰ ইফালৰ লাইন লাগি যাব এই পাছটো এইটো কৰিব নোৱাৰো এইকাৰণে আমি যিটো চাকৰি দিলো মাষ্টৰৰ মেৰিট লিষ্ট এক সাইডে ওলাই স্কুল এক সাইডে ওলাই কম্পিউটাৰ হলত আপোনালোকে দেখা পাব 3-4 দিন পিছত আৰু এপইণ্টমেণ্ট দিম তাতে শিক্ষকজনে যাই পেলাই নিজে বাছি ল'ব পাৰে মই নাওপাটা নৱমিলনত যাম কম্পিউটাৰত ই সিলেকশন কৰি টিপি দিয়াৰ লগে লগে প্ৰিণ্টাৰৰ পৰা চাৰ্টিফিকেট কি কয় এপইণ্টমেণ্ট লেটাৰ ওলাই এনেকা কোনোবা চাকৰি পাইছে নেকি আজিলৈকে এনেকা চাকৰি দি আছো এটা যিয়ে নহওক উন্নয়নৰ যিটো পৰিভাষা এটা হ'ল শিক্ষা সেকেন্ড হ'ল অৰ্থনীতিৰ ক্ষেত্ৰত খেতিটো আমি বহুত গুৰুত্ব দিছো আজি শুক্লাই চেপাহত যিটো ইৰিগেশ্যন প্ৰজেক্ট লাহেকে আৰু ভাল হৈছে কেইদিনমান অলপ বেয়া হৈছিল আকৌ ভাল হয় বহুত ইৰিগেশ্যন হৈ গ'ল 2020 চনত আমি চৰকাৰত আহিলে বড়োলেণ্ডৰ এগ্ৰিকালচাৰ খেতি উৎপাদনৰ আমাৰ যিটো খেতি আছিলে সেইটো বিক্ৰী কৰি 1900 কোটি টকা আমাৰ মানুহে পাইছিলে 1900 কোটি টকা 2020 চনত 2023-24 আমাৰ যিটো এগ্ৰিকালচাৰ প্ৰডাক্ট আমি খেতি উৎপাদনৰ পৰা কিমান পইচা পাইছে বিটিচিৰ মানুহে 3600 কোটি 3600 কোটি 2023-24 আমাৰ বড়োলেণ্ডৰ 5টা জিলাত সৰ্বমুঠ 11 লাখ মেট্ৰিক টন ধান প্ৰডাকশ্যন কৰিছে 2019-20 আমাৰ ইয়াত মাকৈ উৎপাদন হৈছিল 14000 মেট্ৰিক টন আৰু 2023-24 আমাৰ ইয়াত মাকৈ উৎপাদন হৈছে 32000 মেট্ৰিক টন সব বস্তুৰ মতাৰ হিচাপ আছে মই খেতিয়কৰ ল'ৰা সব কথা গম পাওঁ আৰু এই কাৰণে এতিয়া খেতি অৰ্থনীতিটো আগুৱাই আনিব লাগিব লাইভলিহুড মিছন বনাইছো বিৰোধী মানুহবিলাক বিৰাট জকাই পিক মিছন গোট মিছন হেণ্ডলুম মিছন এইবিলাক কৰাৰ কাৰণে বিৰাট জকাই আমাৰ 3 লাখ বোৱনী শিপিনী আছে বড়োলেণ্ডত 3 লাখ বোৱনী শিপিনী 3 লাখ বোৱনী শিপিনী যদি এক কৰি দিব পাৰো ট্ৰেনিং দি পাই আমাৰ গেম চেঞ্জ হৈ যাব অৰ্থনীতি 42000 বড়ো মহিলা আছে যদি নেকি পলু পোকাটো উৎপাদন কৰে ইন্দি এৰি কাপোৰ উৎপাদন কৰে আৰু ভাৰতবৰ্ষত এৰিটো সৰ্বশ্ৰেষ্ঠটো হৈছে বড়োলেণ্ড কিন্তু আমি আগুৱাই নিব বিচাৰিছো এইটো অৰ্থনীতিটো আৰু এতিয়া আমি অগৰু গাছ 18000 পৰিয়ালক অগৰু গাছ ৰুবলৈ দিছো ছাগলী পালন কৰিব দিছো হাজাৰ হাজাৰ আমাৰ মহিলাবিলাক অসমীয়া মহিলা 4টা 5টা ছাগলী 10টা লৈকে নিজে পুহিব পাৰে কিন্তু 10টা লৈকে হলে নহব 30-40-50টা ছাগলী পুহিলে ঘৰখন স্বাৱলম্বী হ'ব এই গোটেই অৰ্থনীতিৰ বিষয়টো আমি আগুৱাই লৈ গৈ আছো এতিয়া মই কলো যে অৰ্থনীতিটো আগুৱাই লৈ সামাজিক স্থিৰতা সমাজখন অস্থিৰ নহলে নহব সামাজিক স্থিৰতা আনিব লাগিব আৰু সামাজিক স্থিৰতা আনাৰ কাৰণে এটা জনগোষ্ঠী আনটো জনগোষ্ঠীৰ কথা পাতাবৰ কাৰণে আমি বড়োলেণ্ড হেপিনেছ মিছন বনাইছো এই মানুহবিলাকক সিলেকশন কৰি পুনালৈ পঠাইছো নাগালেণ্ডলৈ পঠাইছো বিভিন্ন জায়গাত পঠাই আমি জাতীয় সংগঠন ছাত্ৰ সংগঠন যুৱকবিলাক ট্ৰেনিং কৰি আছো যে মাৰ কাট বুলি ক'লে যাতে ৰ বুলি কয় কোনোবা আগতে কি আছিলে অমুকৰ কলিতাই বোলে বড়ো ল'ৰাক এক থপ্পা দিছে আৰু সুধিব নালাগে আমাৰ ফালে কলতে আছিল মাৰ এইটো আগত পৰিৱেশ আছিল আৰু যেতিয়া সংঘাত হয় জাতিগত সংঘৰ্ষ হয় তেতিয়া এই অঞ্চলবিলাকত আৰু কিমান লিখা পঢ়া আছে কিমান ধৰ্মগুৰুটো নাই কাট মাৰ কাট মাৰ আজি মণিপুৰত কুকি আৰু মৈতে দুটা জনগোষ্ঠী আছে ইহঁতৰ পঢ়া লিখা মানুহ নাই নেকি ইমান বেয়াকে মাৰামাৰি হৈ আছে আমাকে বহুত পঢ়া লিখা মানুহ আছে ইহঁতৰ চকুবিলাক একদম ডাঙৰ ডাঙৰ চশমা পিন্ধে পৰি অক্সফৰ্ডৰ পৰা মানে লণ্ডন স্কুল অফ ইকনমিক্সৰ পৰা পঢ়া মানুহ আছে তাৰ পিছতো মাৰামাৰি হৈছে এই সমাজখন ঠিক কৰিব লাগিলে সুস্থিৰতা আনিব লাগিব সমাজখন স্থিৰতা ছ'চিয়েল ষ্টেবিলিটি আজিও আমাৰ শিশুসকলে
চাইল্ড লেবাৰ কৰিব লগা হয় আমাৰ মহিলাসকলে ঘৰ এৰি বাহিৰত হাজিৰা কৰিবলৈ গৈছে এই পৰিৱেশবিলাক ঠিক কৰিব লাগিব নতুনকৈ ড্ৰাগছৰ বেমাৰ আহিছে আপোনালোকক মই কৈছো যে ড্ৰাগছৰ প্ৰতি সজাগ হওক আগতে কেঞ্চাৰ বেমাৰ হলে আমাৰ মানুহবিলাকে নকয় কেঞ্চাৰ হোৱা মানে পাপ হোৱা বুলি ভাবে গাঁৱত কৈয়ে নলয় কেঞ্চাৰ হৈছে বেলেগ বেমাৰ হ'ব কেঞ্চাৰটো কৈ নলয় আজিয়ে গম পালে কেঞ্চাৰটো পাপ নহয় এইটো বেমাৰ এই লুকাই লুকাই চোৱাৰ কাৰণে ইমান মানুহ মৰি গ'ল যদি ক'লে অলপ ঔষধ পাতি দিলে ভাল হৈ গ'লে আৰু আজি ড্ৰাগছটো এনেকুৱা হৈছে জানা বুজা পৰিয়ালৰ কোনোবা ল'ৰাই ড্ৰাগছ খাইছে নকয় কোনো ড্ৰাগছ খোৱা বুলি ক'লেতো একদম বদনাম হৈ যাব এই অমুকৰ ল'ৰা ড্ৰাগছ খাইছে এইটো বদনাম নহয় এইটো বেমাৰ হয় যেতিয়া ড্ৰাগছ খাই পেলাই মোবাইল বিক্ৰী কৰে মটৰচাইকেল বিক্ৰী কৰে এটিএমটো চুৰ কৰি নি পেলাই গোটেই পইচা জিৰ' কৰি দিয়ে এটিএমত তেতিয়াহে কয় মোৰ ল'ৰা ড্ৰাগছ খাইছে মাক দেউতাকৰ লগত মাৰামাৰি কৰিছে এনেকুৱা বহুত আহিছে এতিয়া এই বেমাৰৰ পৰা আমি উদ্ধাৰ কৰিব লাগে সামাজিক দৃষ্টিৰ এটা তো এই কামবিলাক কৰিবৰ কাৰণে পলিটিক্সটো ঠিক হ'ব লাগিব ৰাজনীতিটো ঠিক হ'ব লাগিব কাৰণ আপোনাক এটা প্লেটফৰ্ম দিব লাগিব আপুনি অকলে অকলে পাৰা নাই কোনোবা আহি এই কামখিনি কৰিব লাগিব গতিকে আজিৰ সময়ত শুক্লাই চেৰপাঙত আমাৰ এই নতুন এটা পৰিৱেশত আমি আগবাঢ়ি যাব লাগিব উন্নয়নৰ ক্ষেত্ৰত যদি কথা পাতো মহৰীপাৰাত শুক্লাই চেৰপাঙত মোৰ এটাই দুখ থাকিল যে আমি এইখিনি সময়ত নাওকাটাৰ যিটো আমাৰ এই শুক্লাই নদী যি দলং এটা লাগিছিলে ভাঙি গ'ল এইটো অলপ পলম হৈ গ'ল কিন্তু অলৰেডি এই দলঙৰ কাৰণে প্ৰপ'জেল দিয়া ৰেডি এনি মমেণ্ট এই দলংখন চেংচন হ'বলৈ গৈ আছে ইয়াৰ কাৰণে মই নিজে 17 কোটি টকা ঠিক কৰি থৈছো এই দলংখন বনাবৰ কাৰণে এতিয়া উত্তৰ বেটাৰ মই কথাটো ক'লো উত্তৰ মহৰীপাৰাত আমাৰ সাহিত্য সভা হ'ল ইয়াৰ পিছত উত্তৰ বেটমা হায়াৰ ছেকেণ্ডাৰী স্কুলত 1 কোটি টকা দিয়া হ'ল দুখনকৈ সুজিত নাৰ্জাৰী দিয়া হ'ল সোৱাগপুৰৰ দুৰ্গা মন্দিৰ বনাওয়াত আৰু বিভিন্ন মন্দিৰত আমি বহুতখিনি ফাণ্ড দিয়া হ'ল শুক্লাই চেৰপাঙত উপালকুটি হাইস্কুলতো আমি অনুদান দিয়া হৈছে 5 কোটি টকাৰ ষ্টেডিয়াম ইতিমধ্যে আধা কিলা হৈ গ'ল টেণ্ডাৰ হৈ গ'ল ষ্টেডিয়াম নিৰ্মাণৰ কাম আৰম্ভ হ'ব নাওকাটা নৱমিলনৰ 2 কোটি টকা চেংচন কৰাৰ কাৰণে প্ৰচেছ আগবাঢ়িল নাওকাটাৰ মেইন দুৰ্গা মন্দিৰত 50 লাখ টকা য'ত আমি মেইন মিটিং কৰি থাকোঁ ইমান দিনে তাক 50 লাখ টকা দিয়াৰ কাৰণে ইতিমধ্যে মই ঠিক কৰিলোঁ আৰু লগতে শুক্লাইত আমাৰ ড্ৰাইভিং স্কুল হৈ গ'ল ইয়াৰ যিটো ITI আছিলে ITIটো ক্লাছ আৰম্ভ হৈ গ'ল পাৰ্কখন ডেভেলপ কৰাত আমি অৰ্থ সাহায্য কৰিলোঁ শুক্লাই যিটো পাৰ্ক আছে আমাৰ ইয়াৰ পিছত আপোনাৰ শুক্লাই এডুকেশ্যনৰ কথা ক'লোঁ আৰু সিদিনা বাঙালীপাৰাত আৰু এটা সুজিত নাৰ্জাৰী অডিটৰিয়াম নিৰ্মাণ কৰিলোঁ মই ৰাস্তা ঘাটবিলাক হিচাপ কৰি ক'ব বিচৰা নাই প্ৰায় 1700 কিলোমিটাৰ ৰাস্তা বনোৱা হৈ গ'ল 4 বছৰ 1700 কিলোমিটাৰ 1700 কিলোমিটাৰ আৰু MLA বিলাক দিয়াটো ল'লেতো 2000 পাৰ হৈ যাব তো এই কাৰণে ডেভেলপমেণ্টটো চাই কৰিছোঁ একদম বুজত নাথাকে কোনো কাম কৰা নাই বুজত কৰি আছোঁ তো এই কাৰণে আজি মই অলপ আগতে আৰম্ভণিতে কৈছোঁ যে এইখন মিটিং 300 মানুহৰ মিটিং নহয় এইটো 10,000 মানুহৰ মিটিং কাৰণ ইয়াত যিবিলাক মানুহ বহি আছে এজন মানুহে 1000 2000 কেপাচিটিৰ মানুহ তো আপোনালোকৰ ওপৰতে ভৱিষ্যত শুক্লাই চেৰপাং নিৰ্ভৰ কৰিছে পলিটিচিয়ান থিংক অফ ইলেকশ্যন ষ্টেটছমেন থিংক অফ জেনেৰেশ্যন বুলি এটা কথা আছে ৰাজনৈতিক নেতাসকলে যি কথা ক'লেও পলিটিক্স কৰা যেন পায় আৰু ষ্টেটছমেন যিখিনি সামাজিক মানুহ সি যিকোনো এটা কথা ক'লে সমাজৰ কথা কোৱা যেন পায় আমাৰ কিন্তু সমাজখন ভাল লাগিব অঞ্চলটো ভাল লাগিব সমাজটোও ভাল লাগিব আৰু কাজিয়া পেচাল কৰিতো লাভ নাই কবিৰ দাসে কৈছে নিজৰ কবিতা জব দৰ্শন কা মেলা উৰ যায়গা হামছে একেলা জগত দৰ্শনলৈ আহিছো কিন্তু এটা জগত দৰ্শনলৈ আহিছো ইমান গৌৰৱ কৰি একো লাভ নাই আজি মই এটা গাড়ী মই ক'ব নোৱাৰে প্ৰতিমা পাণ্ডে বাইদেৱে গীতত গাই গৈছে এই সোণা দেহা কালি মৰিলে তাৰি তুলি দি আমাক শ্মশানত জ্বলাই দিব হিন্দু মানুহ মৰিলে শ্মশানত দি জ্বলাই দিব মুছলমান মৰিলে আছে আছে মাটি দিব তাৰমানে কবৰস্থানত মাটি দিয়ে যিমান ডাঙৰ মানুহ মৰিলেও 3 ফুট বা 6 ফুটে মাটি লাগিব এই 2 দিন হাই কাজিয়া কৰি টকা পইচা মাৰি কিবা কিবি বাপৰে বাপ কিন্তু যাব সময়ত 3 ফুট বা 6 ফুট আৰু এই
কবির দাসে কৈছে গুৰু কা কৰ্মী গুৰু যায়গা ছেলে কি কৰ্মী চেলা। আমি ডাঙৰ ডাঙৰ নেতাবিলাকৰ কথা একদম উৎফুল্লিত হৈ যাওঁ, কিন্তু গুৰুটো গুৰুহে, কি নিজৰটোহে কৰি যাই আছে। চেলাটো চেলাৰ কাম কৰিব লাগিব। আপুনি যদি গুৰু না চেলা ভাবি লওক, মই গুৰুটো মোৰ গুৰু বহুত ডাঙৰ হ'ব পাৰে, গুৰুৰ সমান হোৱা কোনো সম্ভৱ নহয়। আমি চেলাবিলাক যদি গুৰু ক'বলৈ মানে গুৰুৰ নিচিনা ভাবি লওঁ নহ'ব। গুৰুৱে গুৰুৰ সন্মানটো পাবই পাব, চেলাই চেলাৰ সন্মানটো পাব। আৰু কবিৰ দাসে এইকাৰণে কৈছে গুৰুৱে যেনেকা মৰিব চেলাই এনেকা নমৰিব। তুমি যদি বদমাছ কৰিবা তোমাৰ মৃত্যু এনেকাই হ'ব। সেইকাৰণে গুৰু কি কৰ্মী গুৰু যায়গা চেলে কি কৰ্মী চেলা। তো বহুত কথা কোনো বেয়া নাপাব, ভোক লগা সময়ত কথা ক'লে অলপ ডিষ্টাৰ্ব টেনশ্যন দিয়াৰ নিচিনা হয়। যিয়ে নহওক বহুত দিনৰ মূৰত লগ পাইছো, কথাটো শুনিব লাগিছিলে, কম শুনা হ'ল। মই কথা শুনি ভাল পাওঁ। নেক্সট কেতিয়াবা দেখাই সুযোগ ল'ম যে আপোনালোকৰ কথা শুনিবলৈ আহিম। আৰু আজিৰ সভাত আমি শুক্লাই চেকামৰ উন্নয়নৰ কাৰণে চবে চিন্তা কৰিম, একেলগে কাম কৰিম, আগবাঢ়ি যাম। আৰু আহি আছে নিৰ্বাচন আহক, গণতান্ত্ৰিক প্ৰক্ৰিয়া। ইয়াত হাৰা জিকা থাকিব। পৃথিৱীখন অকল হাৰা জিকাৰ কাৰণে নহয়, মানুহৰ জীৱনটো অকল হাৰা জিকাৰ কাৰণে নহয়। জিকিলেও জীৱন, হাৰিলেও জীৱন, এইটো মানুহে বনাই লৈছে। হাৰা জিকাটোৱে মানুহৰ জীৱনৰ নাম নহয়। জীৱনটো আমি কেনেকে পাৰে জীয়াব লাগিব। সেইকাৰণে প্ৰভু শ্ৰীকৃষ্ণই কৈছে কুৰুক্ষেত্ৰত কৰ্ম কৰিব দিছে, ৰিজাল্টটো তেখেতৰ হাতত। মই কোৱা চব ৰিজাল্টে ভাল হ'ব এইটো কথা নহয়। মই কোৱা কথা চব বাক্যই পাৰে হ'ব এইটো নহ'ব পাৰে। আপোনালোকে জাজ কৰিব লাগিব। সকলোলৈ ধন্যবাদ থাকিল। আৰু শুক্লাই চেকা অঞ্চলৰ আমাৰ জ্যেষ্ঠসকলক মই শ্ৰদ্ধা জনাইছো। আমাৰ ডেকা ল'ৰাবিলাক ৰাজনীতিৰ কাম কৰি আছে। কোনোবা কেতিয়াবা তাৰ কথা ক'ব পাৰে, কোনোবা কথা ক'ব নাজানিব পাৰে, আপোনালোকে চাব। কিন্তু এটা প্ৰয়াস আমাৰ শুক্লাই চেকামৰ ডেকা ল'ৰাবিলাক মিলি কৰি আছে যে শুক্লাই চেকামৰ কাম কৰিবৰ কাৰণে। ময়ো চেষ্টা কৰিছো ইহঁতক অলপ গাইড কৰিবৰ কাৰণে, কাৰণ বেলেগ কামত মই অলপ চিনিয়ৰ হ'লেও ৰাজনীতিক ময়ো শিশুৱে হয়, নিউ কামাৰ 5 বছৰ হৈছে, গতিকে শিশুৱে হয় ৰাজনীতি। কিন্তু আগৰ পৰা 30 বছৰ যিহেতু সামাজিক কামত লিপ্ত থাকিলো, বিভিন্ন সামাজিক কামৰ লগত জড়িত থাকিলো আৰু বিভিন্ন কথাবিলাক শিকিলো, জানিলো, দেখিলো। সেইকাৰণে এটা কথাই মই ঠিক কৰি আছো, লাগিলে কাম নকৰো, বহি থাকিম, কিন্তু ভুল নকৰো, এইটো মই ঠিক কৰি আছো। মানুহবিলাকে মই কাম কৰিব নোৱাৰো বুলি টাইটেলৰ ওপৰত ক'ব লগা নাই, কিন্তু ভুল কৰা বুলি যাতে নকয়। বিৰোধীৰ ভিতৰত ৰাতিপুৱাৰ পৰা গধূলিলৈকে কাৰ ডিঙি কাটি কাৰ ফটো লগাই দিয়ে, কেতিয়া চেণ্ট্ৰেল মালা ওলাই দিয়ে, ক'ৰ জেগা ক'ত লগাই দিয়ে, হিচাপ নাই বিৰোধীবিলাকে। এই ছচিয়েল মিডিয়াটো ওলাই পেলাই একদম সাংঘাতিক ঘটনা হৈ গৈছে। আমাৰখিনি আমি চেষ্টা কৰিছো ক'বলৈ যে যাতে বেয়া কথা নকোৱা, বেয়া কাম নকৰা, আৰু সেই কাৰো ফটোবিলাক কাটা ফুটা নকৰিলেও ৰাজনীতিটো চলিব। আমাৰবিলাক কওঁতে কিয় ছাৰ এনেকৈ ক'ব নিদিয়ে, কিয় এনেকৈ কৰিব নিদিয়ে, মই নকৰিবা, বেলেগে যি কৰি সেইটো কৰিয়ে ভাল পাইছে, তুমি ভাল কাম কৰা। মই সকলোকে ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিছো। ধন্যবাদ।